Hi friends, welcome and welcome back to my channel. এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। এতিয়া মই এফালে যাম, সো একাৰণে ভাবিছো অলপ ভিডিঅ' কৰো। এতিয়া মই ৰেডি হ'বলৈ লৈছো। ঠিক আছে তেনেহ'লে ব্লগ ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ ভিডিঅ'টো ফেন চলি আছে, সেইকাৰণে গোটেই চুলিগুলি উৰি গৈছে। মানে চুলিখিনি মই তেল কৰি দিছিলোঁ, মানে কালি অলপ মূৰ বিষাইছিলে সেইকাৰণে তেল কৰি দিছিলোঁ, আৰু তেল কৰি থাকি ক'ৰবাত গৈ ভাল নালাগে, সেইকাৰণে মই চুলিখিনি ধুই ল'লোঁ। সেইকাৰণে ফেনখন চলাই থৈছোঁ, আৰু মই বেলেগ একো ইমান নকৰোঁ। সেইকাৰণে মই ৰেডি হৈ লওঁ, তাৰপিছত যাওঁতে আপোনালোকক লগ পাই আছোঁ। আৰু মই ক'ত গৈ আছোঁ, আপোনালোকে যদি মোৰ লাষ্ট ভিডিঅ'টো চাইছে তেনেহ'লে গম মানে দেখিছিলে যে মই লাষ্টত একপি ফটো লগাই দিছিলোঁ ভণ্টি এজনী, আৰু কৈছিলোঁ যে আজি তাইৰ বাৰ্থডে হয়, আৰু হয় আজিয়ে তাইৰ বাৰ্থডে। চ' আমি তাইৰ বাৰ্থডে খাব যাম, আৰু সেইকাৰণে এতিয়া মই ঠিক আছে দেখুৱাম আপোনালোকক। এতিয়া মই ৰেডি হৈ লওঁ, ঠিক আছে। ফ্ৰেণ্ডছ, ফেনখন চলি আছিলে যিহেতু বহুত গৰম, তাৰ কাৰণে অকণ মাত আহিছে, প্লিজ বেয়া নাপাব। চকুটো গোটেই ফুলি আছিলে, শুয়ে আছিলোঁ মই বহুত টাইম সৰুতে, আৰু মই চকুবোৰ দেখিছেনে গোটেই গজিছে। আকৌ ষ্ট্ৰেইট কৰিবলগীয়া হ'বই আৰু বেছি দিন নাই। লাইটৰ আৰু এতিয়া মই জল্দি ওলাই ল'লোঁ। ফ্ৰেণ্ডছ, মই এতিয়া যাবলৈ ৰেডি হৈ গ'লোঁ, আৰু গৈ আছোঁ। এতিয়া যাম, ভাইটি আহিলে ৰেডি হৈ গ'লোঁ। হে তেনেহ'লে যাওঁতে গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আমি যাবলৈ লৈছোঁ, আৰু আমাৰ চোতালত আইদেউ কি কৰি আছে দেখিছে নাই? তেনেকৈ অকণমান তাইক ভিডিঅ' কৰি দিলোঁ আৰু। চ' এতিয়া আমি গৈ আছোঁ, ভাইটি আৰু মই গৈ আছোঁ। আমি স্কুটি লৈ গৈছোঁ, আৰু অকণমান টাইম। চ' মই ফ্ৰেণ্ডছ পাই গ'লোহি, আৰু চিধা একদম পাকঘৰত আহি গ'লোঁ, আৰু অথনিয়ে পালোহি। মই খালোঁ চাহ তাহ, ভিডিঅ' মানে তেতিয়াৰ পৰা কৰা নাছিলোঁ। চ' এতিয়া আৰু কি কৰি যাম অকণমান দেখাম আপোনালোকক। কিহৰ যোগাৰ? मछली जल की रानी है, तेल में उसकी जान जाती है। মৰণ গোটা গোটা ব্ৰইলাৰ কক কক ইকো চিকো নকৰে, কাম চাম মানে শুইহে থাকে। ব'ল কাম কৰিবি, ব'ল বদমাছ চালা। পাপৰ বনাই আমাৰ ধুনুৱে বোৱা গামোচা চব কি ধুনীয়াকৈ তাই বৈছে। আজি উল্টা চাইড, চিধা চাইডটো দেখাই দে আকৌ। খোৱাৰ পৰা উঠাই আনিলোঁ, এতিয়া কাম কৰিব ভাল ছোৱালী। কি কৈছা শুনা নাই। এতিয়া ধুনুৱে পাপৰ বনাই আছে। কিবা আছ পাপৰ দিওঁ নেকি? পাপৰ আৰু এইফালে মাছৰ, আৰু এইফালে মাংস বনি আছে। বনা পাপৰ বনা। বাৰ্থডে গাৰ্ল এতিয়ালৈকে দেখুওৱা নাছিলে, ইমান ভাল। বা কি কৈছা এইবিলাক তুমি? प्याज काटन हो रहा है यहाँ, और यहाँ बन रहा है चिकेन। জুইত যোগাৰ কৰা হৈছে চিকেন জুইত বনালে খাবলৈ সোৱাদ হয়, বহুত টেষ্টি হয়। আৰু যিহেতু বহুত বেছি কোৱান্টিটি, সেইকাৰণে জুইত দিগদাৰ হয়। অ'কে, গেছত দিগদাৰ হয়, ইমান ডাঙৰ কেৰাহী, সেইকাৰণে জুইত মজাকৈ বনাইছোঁ। গোটা গোটা দেখুৱাইছিলোঁ, এতিয়া একদম ডাইৰেক্ট কেৰাহীতে দেখাইছোঁ আৰু কেৰাহীত। এয়া দেখিছা নাই, আলু কেনেকৈ সিজি গ'ল, একদম ফা হৈ গ'ল, ফুকে সিজিছে। আলু একেবাৰে ফুকে সিজিলে, মজা কোমোৰা ফুকে সিজিলে, টেষ্টি। এইবাৰ একদম ডাইৰেক্ট প্লেটতহে দেখাই আপোনালোকক লগ পাইছোঁ। এইফালে আমাৰ কি চুনচুনিৰ ফ্ৰেণ্ড, মোৰো ভণ্টি ওচৰৰ। ঠিক আছে, আৰু নেক্সট একদম কি প্লেটত লগ পাই আছোঁ। আমাৰ খানা ৰেডি হৈ গ'ল, পূৰা ধোৱা ওলাই আছে। এইফালে খানা আৰম্ভ হৈ গ'ল, খাৱন। আমি পাপৰ পাপৰ বেয়া খাইছ মানে ৰাম। তই নাখাৱ নি কোনো?
মজাকৈ এইকেইটা খাই আছে এইবিলাক ধুনুৱে বিলাই আছে পাপৰ চা ভালকৈ চাই দে এয়া ৰেডি কৰি লৈছে চবক খোৱাৰ পিছত এতিয়া আমি ঘৰ যাম আৰু খাই বৈ আজৰি বাই 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 আমিও পাই গৈছোঁ আৰু এইফালে পাপাও পাইছে সেই ভাদ মাহ যিহেতু ভাগৱত পাঠ পাই গ'লোহি আমি গৈছিলে আৰু মায়ে দি পঠিয়াইছে এইবিলাক মাংস চাংস কিবা কিবি ফ্ৰেণ্ডছ ঘৰ আহি পাই গ'লোহি আৰু ভাল লাগিলে বহুত আজি মানে লগৰৰ লগত ভণ্টিৰ লগত মানে ভাল লাগিলে বহুত ভাল লাগিলে কিবা এটা খালোঁ বনিলোঁ মজাকৈ অকণ ফূৰ্তি কৰিলোঁ তাৰপিছত মায়েও বহুত ভাল পালে যোৱাৰ কাৰণে আৰু মায়ে দিও পঠিয়াইছে আপোনালোকক দেখুৱালোৱে মাহঁতৰ কাৰণে কিবা কিবি এতিয়া আমি আহি পাই গ'লোহি আৰু সেয়াই আজি মোৰ অকণমানি ভিডিঅ'টো মানে মোৰ আজি অকণমানি ব্লগটো ইয়াতে শেষ কৰিছোঁ যদি ভাল লাগিলে প্লিজ 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 লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ বাই বাই Smile so bright, it made me swoon. Our love is like a summer's day. It's my summer